Bodo Studio Channel बयबो साबस्क्राइब खालाम। हेल' लोगोफोर, बयनिसिमबो खुलुमनाय जासिहरबाय। कर'ना भाइरासनिफ्राय सांग्रां जा। बे बाथ्राखौ फोरमायनो थाखाय राजखान्थि हान्जा UPPL दोलोनिफ्राय बयनिसिमबो गोख्रोङै खावलायहरनाय। बे बाथ्राखौ शेयार खालामनो बयनावबो WhatsApp ग्रुप गैयैलाय बेखौ आं इउटुबाव होफिननाय जाबाय। নমস্কাৰ। গোটেই বিশ্বত করোনা ভাইৰাছক লৈ পেলাই যিটো আতংকিত হৈছে, এই ক্ষেত্ৰত আমি অসমৰ পৰা UPPL দলৰ পৰা আমি BTRৰ পৰা ক'ব বিচাৰিছোঁ, অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো জনতা কাৰফিউ দিছে, সেইটো আমি সকলোৱে এইটো পালন কৰিব লাগে, কাৰণ সজাগতা আমাৰ মাজত লাগিব। সেইকাৰণে সেইটো সকলোৱে সেইটো যাতে পালন কৰে। আৰু আমি UPPL দলৰ পৰা অলৰেডি আমাৰ যিমানখিনি মেল মিটিং আছিলে সেইটো আমি ইতিমধ্যে স্থগিত ৰাখিছোঁ। আৰু যেতিয়ালৈকে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ নেক্সট শ্বেডিউলটো ঘোষণা নকৰে, তেতিয়ালৈকে আমাৰ পাব্লিক মিটিংবিলাক আমি অলৰেডি স্থগিত ৰখাৰ কাৰণে ডিচিশ্যন লৈছোঁ। চৰকাৰীভাৱে যিখিনি নিৰ্দেশনা জাৰি কৰিছে সকলোৱে যাতে পালন কৰে, কাৰণ এনেকুৱা এটা ডেডলি যিটো ভাইৰাছ আহিছে, সেইটোৰ পৰা আমি মানৱ জাতিটো বাচাই ৰাখিব লাগিব। নিৰ্বাচনটো ডাঙৰ কথা নহয়, পিছতো নিৰ্বাচন পাতিব পাৰে, কিন্তু মানুহৰ জীৱনৰ নিৰাপত্তাটো চবচে ডাঙৰ কথা। সেইকাৰণে আমি শিশুসকলৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ মানুহকে যাতে সাৱধান থাকে। আৰু বিশেষকৈ এতিয়া যিটো কৈছে, আমাৰ বাহিৰত থকা আমাৰ ল'ৰা ছোৱালী কোনোবা পঢ়িবলৈ গৈছে, চাকৰি কৰিবলৈ গৈছে, কৰ্মৰ সন্ধানত গৈছে বা কাম কৰি আছে, তেখেতসকলে যেতিয়া ঘৰলৈ আহে তাৎক্ষণিকভাৱে যাতে প্ৰথমতে গভৰ্ণমেণ্ট হস্পিটেলত গৈ পেলাই টেষ্ট কৰাই লয় কি এইটো এফেক্ট আছে নে নাই। আৰু ঘৰৰ মানুহবিলাক যাতে খুব মৰমতে যাতে লুকাই নথয়, যে সেইটো মই গাৰ্জেনসকলক আহ্বান কৰিছোঁ। আৰু বাহিৰত যিখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী আছে, তেখেতসকলে যাতে সাৱধানে থাকে, মই সেইকাৰণে আহ্বান কৰিছোঁ। আৰু এতিয়া যাতায়াতবিলাক খুব সাৱধান হ'ব লগা হৈছে। পৰাপক্ষত যাতে কোনো ৰেল জাৰ্ণি বা ফ্লাইট জাৰ্ণিবিলাক কিছু সময়ৰ কাৰণে, কিছু দিনৰ কাৰণে অলপ বৰ্জন কৰে, সেইটোৰ কাৰণে মই চবকে আহ্বান কৰিছোঁ। আৰু যদিও আজি অসমত সাংঘাতিকভাৱে এইটো বিয়পি পৰা নাই, আমি সাৱধান নহ'লে হয়তো তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে চৰকাৰক মই ধন্যবাদ জনাইছোঁ যে যিখিনি পদক্ষেপ চৰকাৰে লৈছে এইটো ভাল হৈছে। আৰু আমাৰ সামাজিক দল সংগঠন চবে, ৰাজনৈতিক দল সংগঠন চবে আমি ইয়াৰ সজাগতাটো কণ্টিনিউ কৰিব লাগিব। আমি চেষ্টা কৰিম UPPL দলৰ পৰা ৰাইজক সহায় কৰিবৰ কাৰণে, সজাগতা অনাৰ কাৰণে যিখিনি পাৰোঁ আমি আমাৰ তৰফৰ পৰা আমি